আমাৰ ভাৰতবৰ্ষখন সঁচাই বহুত মহান। ভাৰতবৰ্ষখনত এনেকুৱা কিছুমান কথা আছে যোনখিনিৰ কাৰণে আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষখন মহান। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আনিছোঁ এনেকুৱাই কেইটামান বহুত ভাল লগা কথা যোনখিনিৰ কাৰণে আপোনালোকে ক'ব পাৰিব যে মই ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰোঁ। গতিকে হেল্ল' বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ লৈ আনিছোঁ কেইটামান বহুত ইণ্টাৰেষ্টিং কথা। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে আমাৰ জাতীয় পতাকাখনৰ কথা নিশ্চয় জানো। তেনেহ'লে এই কথা জানেনে যে আমাৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিলে বা আমাৰ জাতীয় পতাকাখন কিমান চনৰ কিমান তাৰিখে এডপ্ট কৰা হৈছিলে? যদি নাজানে মই কৈ দিছোঁ ৰ'ব। আমাৰ জাতীয় পতাকাখন ডিজাইন কৰিছিলে এজন ব্যক্তি যাৰ নাম হৈছে পিংগালি ভেংকায়া, আৰু এই জাতীয় পতাকাখন 1947 চনৰ 22 জুলাই তাৰিখে এডপ্ট কৰা হৈছিল। বন্ধুসকল, আপোনালোকে জানেনে যে আমাৰ ভাৰতবৰ্ষত এক বিশেষ আইন আছে যাৰ নাম হৈছে ফ্লেগ কোড অফ ইণ্ডিয়া। অৰ্থাৎ এই আইনখনত আমাৰ জাতীয় পতাকাখন কেনেদৰে উত্তোলন কৰিব লাগে বা কেনেদৰে সামৰিব লাগে সকলো নীতি নিয়ম ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু যদি কোনো ব্যক্তিয়ে আমাৰ জাতীয় পতাকাখন উত্তোলন কৰোঁতে বা সামৰোঁতে দোষী প্ৰমাণিত হয়, তেনেহ'লে সেই ব্যক্তিজনৰ জৰিমনা বা জেল পৰ্যন্ত হ'ব পাৰে, আৰু জেলৰ সময়সীমা 3 বছৰ পৰ্যন্ত হ'ব পাৰে, আৰু জৰিমনা বা জেল দুয়োটাই একেলগে হ'ব পাৰে। যুদ্ধৰ ভয়াৱহতা অকাল্পনীয় আৰু ইয়াৰ ক্ষতিপূৰণো বৰ দুৰ্দশাজনক। কিন্তু এই যুদ্ধ শব্দটোৰ লগত আমাৰ ভাৰতবৰ্ষৰ এক বিশেষ বৈশিষ্ট্য জড়িত হৈ আছে। অৰ্থাৎ ভাৰতবৰ্ষত ইতিহাসত আজিলৈকে প্ৰথমতে কোনো দেশৰ ওপৰত ভাৰতবৰ্ষই আক্ৰমণ কৰা নাই। সঁচাকৈয়ে আমি ভাৰতীয় হিচাপে এই কথাত গৰ্ব অনুভৱ কৰিব লাগে। বন্ধুসকল, প্লাষ্টিক চাৰ্জাৰীৰ কথা আপোনালোকে নিশ্চয় জানে বা তাৰ নামটো নিশ্চয় শুনিছে। কিন্তু আপোনালোকে এই কথা জানেনে যে প্ৰায় 4000 বছৰৰ পূৰ্বে এই প্লাষ্টিক চাৰ্জাৰী ভাৰতত উদ্ভাৱন কৰা হৈছিল। অৰ্থাৎ পোনপ্ৰথমে প্লাষ্টিক চাৰ্জাৰী ভাৰতবৰ্ষতে উদ্ভাৱন কৰা হৈছিল। বিশ্ববিদ্যালয়, এই নামটো নিশ্চয় আপোনালোকে হয়তো শুনিছে বা দেখিছে বা সেই বিশ্ববিদ্যালয়খনত পঢ়িছে। কিন্তু এই কথাটো জানেনে যে ভাৰতবৰ্ষত এখন বিশ্ববিদ্যালয় আছিল যোনখন পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়। অৰ্থাৎ পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খন আছিলে ভাৰতবৰ্ষত, আৰু তাৰ নাম হৈছে তক্ষশিলা। KFC নিশ্চয় গৈছে, সঁচাকৈ তাৰ সামগ্ৰীসমূহ বৰ সোৱাদযুক্ত। কিন্তু KFC এইটো কথা জানেনে যে KFCয়ে মাত্ৰ ভাৰতবৰ্ষৰ কাৰণেই ভেজ মেনু ইণ্ট্ৰডিউচ কৰিছিল। অৰ্থাৎ তেওঁলোকৰ যোনখন ভেজ মেনু আছিল সেই ভেজ মেনুখন মাত্ৰ ভাৰতবৰ্ষৰ কাৰণে উপলব্ধ। আচৰিত কথা। আমি ক্ৰিকেট, ভলীবল, ফুটবল, চেছ ইত্যাদি খেলসমূহৰ কথা সকলোৱে জানো। কিন্তু এটা কথা জানেনে যে এই চেছ অৰ্থাৎ পাশা খেল, যাক দবা খেল বুলিও কোৱা হয়, এই দবা খেল হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ পুৰণি খেল, যাক উদ্ভাৱন কৰা হৈছিলে প্ৰায় 6th চেঞ্চুৰীতে। অৰ্থাৎ মহাভাৰতৰ জামানাত যোনটো পাশা খেল হৈছিলে সেই পাশা খেলেই হৈছে এই চেছ খেল। বন্ধুসকল, ছুইজাৰলেণ্ডত পালন কৰা হয় এক বিশেষ দিন যাৰ নাম হৈছে ছায়েন্স ডে। মই কি কাৰণে বিশেষ বুলি ক'লোঁ মই কৈ দিছোঁ ৰ'ব। 2006 চনত এজন ভাৰতীয় ছুইজাৰলেণ্ডলৈ গৈছিল, আৰু সেইবাবে তেওঁলোকে 26 মে'ৰ দিনটো ছায়েন্স ডে হিচাপে চেলিব্ৰেট কৰে। আৰু সেই বিশেষ ব্যক্তিজন হ'ল আমাৰ সকলোৰে মৰমৰ স্বৰ্গীয় তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আবুল পাকিৰ জৈনুল আবেদিন আব্দুল কালাম, ইন শ্বৰ্ট ডক্টৰ APJ আব্দুল কালাম। বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামটো নিশ্চয় আপোনালোকে জানে বুলি মই আশা কৰিছোঁ। তেখেতৰ জন্ম হৈছিলে 1449 চনৰ ভাদ মাহৰ শুক্ল দশমীৰ দিনা নগাঁও আলিপুখুৰী নামে ঠাইত, আৰু তেওঁৰ মৃত্যু হৈছিলে 1568 চনত কোচবিহাৰ। যদি আপোনালোকে তেওঁৰ কথা নাজানে তেনেহ'লে অকণমান জানিবলৈ চেষ্টা কৰিব, কাৰণ অসমৰ এজন মহাপুৰুষ, গতিকে তেওঁৰ কথা জনাটো আমি খুবেই প্ৰয়োজনীয়। আৰু আজি এই তেওঁৰ জন্মতিথিত মই তেওঁক শ্ৰদ্ধা জনাইছোঁ। গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেদৰে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। গতিকে আজিলৈ ইমানেই।